Hello everyone, welcome back to my channel. So guys, অসমৰ হবলগীয়া বোৱাৰী তথা বলিউডৰ মুহময়ী অভিনেত্ৰী শ্ৰুতি হাছান যোৱাকালি তেওঁৰ বয়ফ্ৰেণ্ড শান্তনু হাজৰিকাৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিলহি আৰু যোৱাকালি গুৱাহাটীৰ এক অনুষ্ঠানত শ্ৰুতি হাছানক বিহু নাচা দেখিবলৈ পোৱা গৈছে। তেওঁ খুব ধুনীয়াকৈ বিহু নাচিছে আৰু অসমৰ সংস্কৃতি তথা বাপতি সাহোন ৰঙালী বিহুটি তেওঁ খুব সুন্দৰভাৱে আঁকোৱালি লৈছে। সো তেওঁ কিদৰেনো বিহু নাচিলে তাৰে কিছু দৃশ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। সো যদিহে ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব আৰু আগলৈও অসমৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। ফুলে বিহু বিকাতনে অসম